ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল আৰু মই আজি এটা ব্লগ বনাব ওলাইছোঁ ব্লগটো হৈছে আজি অম্বুবাচী হয় ন তো অম্বুবাচী চলি আছে আজি লাষ্ট হয় কাৰণ কালিতো অম্বুবাচী নিবিতি হয় বুলি কৈছে তো গতিকে কি কৰিম আজি যাম মই তাৰপিছত আৰু যোৱাৰ পিছত কি হয় কি নহয় আপোনালোকক সকলোখিনি দেখাই থাকিম এতিয়া গৈ পিনে মই ফ্ৰেছ হৈ পিনে পূৰা ওলা ফাৰ্ষ্ট ফ্ৰেছ হৈ পিনে মই এতিয়া যাম অফিচৰ পৰা গৈ পিনে আপোনালোকৰ অফিচৰ পৰা ওলাই তাৰপিছত আমি ধৰি লওঁ 3:30 কাৰণ বহুত মানুহ হয় বুলি শুনিছোঁ আৰু মই ফাৰ্ষ্ট টাইম যাম আজি ফাৰ্ষ্ট টাইম যাম চ' আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো আপোনালোকে বহুত ভাল পাব আৰু বহুত ইউনিক হ'ব গতিকে আপোনালোকে চাই থাকক যে কিমান মানুহ হয় কেনেকুৱা হয় অম্বুবাচীত আজি মই আপোনাক সকলোখিনি দেখুৱাম চেষ্টা কৰিম দেখুৱাবলৈ চ' আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো আপুনি প্লিজ লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব আৰু যদি ভাল পায় ভিডিঅ'টো প্লিজ কমেণ্ট কৰিব তো গতিকে মই আজি ফাৰ্ষ্ট ব্লগ বনাইছোঁ গতিকে আপোনালোকৰ সঁহাৰি মই বিচাৰিছোঁ গতিকে বৰক গৈ থাকোঁ নহয় জানো ফাৰ্ষ্ট মই অফিচত যাওঁ অফিচৰ কামখিনি কৰি মেলি আকৌ মই 3টাত বা 2টাত ওলাই মেলি আপোনালোকক বাকীখিনি দেখাই আছোঁ আপুনি চাই থাকক মোৰ ভিডিঅ'টো এতিয়া আহি পাই এতিয়া একদম মানে নেমু চৰবত খাই লওঁ কাৰণ বিহুটো ইমান দূৰ যাব লাগিব ন গতিকে চাওক আমি ইয়াতে ৰখিছোঁ আৰু নেমু চৰবতখিনি খাই লৈ এইটো ঠাণ্ডা কৰিয়ে আমি ওলাম এতিয়া এই চাওক বনাই আছে বাৰু একাপ খাই ল'লে বহুত নহয় জানো বাকীবোৰ যিবোৰ আপুনি ৰিয়েল জুচ বা হেৰি কিনি খায় ন তাতকৈ ন এইবোৰ ৰিয়েল যিটো আপোনাৰ অৰ্গানিক মানে হেৰি কৰি নিজে হাতেৰে প্ৰস্তুত কৰি পিনে ওলাই নাই সেইবোৰৰ নিচিনা আৰু একো হ'ব নোৱাৰে গতিকে আপোনালোককো কৈছোঁ যদি এই গৰম দিনকেইটাত আপোনালোকে কুঁহিয়াৰ ৰস খাওক বা জুচ খাওক যিটো মানে বা আম চেপি পিনে বনায় বা তেনেকৈ বনায় তাৰমানে তেতিয়া কি হয় আপোনালোকৰ একো পেটৰ ক্ষতি নহয় বিশেষকৈ আৰু কিছুমানে কি কৰে টেঙা জুচটো খোৱা ভাল কিন্তু বিশেষকৈ চেনি যদি অলপ নেমু হ'ব ঘৰত চেনি যদি অলপ দি পিনে খায় তেতিয়াহ'লে আপোনাৰ আৰু ভাল হয় গতিকে আমি তেওঁলোকে খাই লওঁ নহয় জানো গতিকে আপোনালোকে কৈছে গৰম দিনকেইটাক বাচি থাকিব দেই যিটোহে গৰম পৰিছে নহয় মই মানে নোৱাৰিছোঁ আৰু দেই খাই লৈ আৰু এতিয়া আমি ষ্টাৰ্ট কৰিম জাৰ্ণি খাই ল'লোঁ এতিয়া আৰু গৈ থাকিম আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো ৰ'ব এতিয়া মোৰ লগৰটোৱে বাইকখনত পাম্প দিব কাৰণ ঠিক নাই ন ইমান দূৰ মালিগাঁও আৰু ক'ত আপোনাৰ কাহিলীপাৰাটো মালিগাঁও যাব লাগিব ধেমালি মালিগাঁও মালিগাঁও নহয় কামাখ্যা যাব লাগিব চ' ইমান দূৰ তাতে জাম হয় গাড়ী ক'ব নোৱাৰি ন গাড়ী কি হয় গতিকে আমি পাম্পটো ভৰাই ল'লোঁ লৈ পিনে এতিয়া ষ্টাৰ্ট আমাৰ জাৰ্ণি গৈ আছোঁ আৰু আপোনালোকে চাই আছে মোৰ ভিডিঅ'টো আৰু আপুনি স্কিপ নকৰিব দেই পুৰা ভিডিঅ'টো চাইহে আপোনালোকে ক'ব কেনেকুৱা লাগিছে ত' লেটছ গ' একো নিব নালাগে কাৰণ সুদা হাতে যোৱা ভাল যদি ইমান কষ্ট হয় এইখিনি এটা কথা হ'ল আকৌ বেগ চেগবোৰ নথওঁ মোৰ ইয়াত দাদাৰ দোকান হয় মোৰ দাদাৰ দোকানতে মই বেগ চেগবোৰ থৈ যাম হাতত একো নিলোঁ অকল পানী বটল আৰু ছাতি তেতিয়া বৰষুণ দিব পাৰেতো গতিকে ছাতি এটা আৰু পানী বটল মই হেৰি বেগত এটা বেলেগ লৈ যাম বেগ মানে এটা হাতত লোৱা বেগ এটাত লৈ যাম কাৰণ ইমান সোপা বস্তু আৰু বেগ চেগ এইবোৰ নিলে আৰু শেষ আৰু এনে গৰম তাতে যদি এইবোৰ নিব লগা হ'লে মানুহ বিহু গতিকে দাদা এটা বেগ চেগবোৰ থ'লোঁ থৈ পিনে এতিয়া আমি আকৌ ৰাওনা হ'লোঁ যাবলৈ কাৰণে একো নিয়া নাই অকল বেগবোৰ থৈ কিনে অকল সুদা মানুহকেইটা যাম কাৰণ আজিকালিতো পানী কিনিবই পায় আৰু পইচা থাকিলে আৰু যিকোনো বস্তু খাবও পাৰি বাহিৰতো বেগত কি কৰোঁ যাম
গতিকে খালী মানুহ যোৱা আৰু আৰামছে যোৱা আৰামছে আহা বাছ আৰু এতিয়া ঠিক আছে এতিয়া আমি গৈ আছোঁ জয় কি বুলি কয় নহয় হেৰি পাহৰি জয় কামাখ্যা মাইকী জয় জয় কামাখ্যা মাইকী জয় ভালো হৈছে ভাঙি গৈছে এগোন এতিয়া চাওক এতিয়াহে লাগিব আচল মজাটো চাওক কেনেকুৱা জাম লাগিছে মানে পাৰিব আপুনি কোনোবাটো কোনো ৰাস্তা নাই চাওক কেনেকুৱা জাম লাগিছে এইটো জামত আজি গৈ পামনে চাওক এইবোৰ চব এখনসকল বহুত দূৰৰ পৰা আহিছে আহি পিনি সেইসকলে ইয়াতেই জিৰণি লৈছে এই গছৰ তলতে থাকে এই গছৰ তলতে জিৰণি লয় আৰু ৰাতিটো ইয়াতে থাকে তেখেতসকলে কাৰণ কি তাতেতো বহুত ভিৰ হয় যে থাকিবলগীয়া জেগা নাই গতিকে এইখিনি আপোনাৰ কি বুলি কয় ভূতনাথ হয় তো ভূতনাথৰ এইখিনিতে সকলোবোৰ ইয়াতে জমা হয় আৰু ইয়াতে তেখেতসকলে জিৰণি লয় ৰাতি খোৱা বোৱা এইখিনি ইয়াতে কৰে মানে গোটেই ওচৰ পাজৰে কৰে গতিকে তাৰ পৰা অহা যোৱা কৰি আছে চ' এইবোৰ বাহিৰৰ পৰা আহিছে একদম টুৰিজম বুলি কয় তেখেতসকলে আহিছে আৰু ইয়াতে মা কামাখ্যা দৰ্শন ল'বলৈ আহিছে চাওক কিমান দূৰৰ পৰা আহিছে এতিয়া আমি এনেকৈ লেঠাই যাই থাকিব লাগিব ইমান যে অশান্তি আৰু এইপিনে ৰ'দটো দেখিছেনে অ' মাই গড কেনেকুৱা ৰ'দ দিছে দেই এনেকৈ গাড়ীত চুকে যাব হ'লে নহয় চাবা দেই আৰু ভালকৈ যাবা চাওকচোন কেনেকুৱা গাড়ী লাইন মানে আপোনাৰ এইটো যিটো লাইন একদম কামাখ্যালৈকে থাকিব মোৰ মতে দেই কামাখ্যালৈকে থাকিবই চাগে কাৰণ এই লাইনটোতো ইমান সহজতে আৰু ফ্ৰী হোৱা লাইন নহয় আৰু সেই চবতকৈ ডাঙৰ কথাটো আমিতো গৈ আছোঁ পাৰ্কিঙৰ ব্যৱস্থা পামনে নাজানো আৰু কাৰণ তলৰ পৰা ওপৰলৈকে খোজকাঢ়িব লাগিব আপুনি ভাবি চাওক তলৰ পৰা অৱশ্যে বহুত মানুহ থাকিব সেইটো কাৰণে আমাৰ আমনি বা আমাৰ ভাগৰ নালাগিব আৰু তাতে আমি মাৰ কামাখ্যা দৰ্শন কৰিবলৈ আহিছোঁ তাত ভাগৰটো নিশ্চয় লাগিব নালাগে কিন্তু ভাগৰ লাগিবতো নালাগে কিন্তু আমি বাইক ক'ত ৰখাম সেইটোহে হৈছে আমাৰ ডাঙৰ প্ৰশ্ন আপোনালোকৰ যদিও আহিছে বা নাজানো আপোনালোকে আহিছে নাই কিন্তু আপোনালোকে বাইক চাগে ক'ত ৰখাব নাজানো আৰু দেই আমি বা ক'ত ৰখাওঁ ভগৱান জানে আৰু মা কামাখ্যা দৰ্শন আছে তেখেতে মিলাব আৰু যেনেকৈ মিলাব গতিকে আমি গৈ থাকোঁ চাওঁ এই জামটো কিমান দূৰলৈকে থাকে আৰু ফাইনেলি আহি পালোঁ যেই মা কামাখ্যা মা ফাইনেলি আহি পালোঁ কামাখ্যাৰ তলত আমি গাড়ীবোৰ ক'ত থৈছোঁ জানেনে গাড়ীবোৰ যদি আপোনালোকে আহিছে বা আহিব তো গাড়ীবোৰ আপোনালোকে নিশ্চয় ব্ৰিজৰ তলত ৰাখিব কিন্তু ৰাখিব নিদিয়ে ইলিগেল হয় কিন্তু তেখেতসকলক মোৰ অলপ পুলিচ তেখেতসকলক তাতে চাগে চোৱা-চিতা কৰিব দিছে আৰু মোৰ কাজিয়া হ'ল জানেনে কাজিয়া হ'ল মানে এনেকুৱা ধৰণৰ কাজিয়া হ'ল যে আপোনালোক কি ক'ম আৰু কাৰণ তেখেতলোক কৈছে ইয়াতে গাড়ী ৰখাব নিদিয়ে কিন্তু আমি আহি গ'লোঁ কিন্তু এই যিখিনি জেগা দেখাইছোঁ নহয় গাড়ীবোৰ এনেকুৱা ধূলি হয় আৰু গাড়ী ৰখাবতো দিয়া কৈছে বাইদেউ আপুনি অলপ আগত যাওক তো আগত আহি পিনে অকণমান জেগা পালোঁ আৰু
জেগা পায়ে বাইকখন সোমাই দিলোঁ আমি সোমাই দিয়ে আমি এই মা কামাখ্যালৈ আহিছোঁ এতিয়া আহিছোঁহে বাপৰে বা মানুহ চাওকচোন কিমান দূৰ ইমান মানুহ যদি আহি আছে বাট আৰু তাতে কিমান মানুহ থাকিব আপোনালোকে ভাবকচোন এনেকুৱা মোৰ মানে এনেকুৱা লাগি আছে যে এই মা কামাখ্যাক দৰ্শন কৰিবলৈ সকলোবোৰ আনকি বেমাৰীৰ পৰা মই দেখিছোঁ বেমাৰী একদম বৃদ্ধজন আহিছে একদম কণ বাচ্ছা লৈ পিনে আহিছে মানে এই গৰমখনত তথাপি তেখেতসকলে মা কামাখ্যা দৰ্শন কৰিহে আহিব ভাবিছা কিমান শক্তিপীঠ এনেও মা কামাখ্যা আমাক শক্তিপীঠ বুলি কোৱা হয় সেইকাৰণে সকলোৱে বেমাৰ আজাৰ হওক বা হ'ল আপোনাৰ যদি কিবা মনৰ কামনা আছে সকলোবোৰ মা কামাখ্যা পূৰ্ণ কৰে সেই হেতুকে তেখেতসকলে আজি আহিছে আজি ইয়াৰ পৰা এই মা কামাখ্যাৰ দুৱাৰমুখৰ পৰাই আপোনালোকক খোজকাঢ়িব তেখেতসকলে চাওক কিমান দূৰ খোজকাঢ়িব ভাগৰটো লাগিছে মোৰতো অকণমান ভাগৰ লাগিলেই এইবোৰ চব ৰাস্তাই কেনেকৈ দোকানবোৰ দিছে আৰু দোকানবোৰ এই কাৰণেই দিছে যে যাতে কাৰোবাৰ ভোক লাগিলে আৰু চাওক এইখন চিকিৎসালয় দেখিছেনে এই চিকিৎসা মানে কাৰোবাৰ যদি বেমাৰ আছে কিবা আছে ইয়াতে তেখেতসকলে দেখুৱাব পাৰে বা খাব পাৰে মানে ইমাৰ্জেঞ্চি হিচাপে ইমাৰ্জেঞ্চি মানে যিকোনো প্ৰকাৰে আপুনি আহি ইয়াতে হেৰি কৰিব পাৰে দেখুৱাব পাৰে যদি আপোনাৰ কিবা বেমাৰ হয় খাবা নেকি এই মোৰ গুগল পে'হে আছে নহয় হ'ব দিয়া বলা মানে কি হয় আপোনালোকক মই যিটোহে দেখিছোঁ মানে ইমানবোৰ মানুহ গৈ আছে নহয় মানে আপুনি আচৰিত হ'ব আহিলে সৰু দেখিছেনে সৰুৰ পৰা বাচ্ছাৰ পৰা বৃদ্ধ পৰ্যন্ত আপোনাৰ খোজকাঢ়িবই নোৱাৰে বেমাৰী পৰ্যন্ত আহিছে আৰু ইয়াতে এম্বুলেঞ্চৰো ব্যৱস্থা কৰি দিছে এনেকুৱা নহয় যে এম্বুলেঞ্চ নাই যদি অৱস্থাত কিবা এটা হয় আপোনাৰ গোটেই ইয়াতে গাৰ্ড দিছে আৰু এম্বুলেঞ্চ দিছে এম্বুলেঞ্চৰ সহায়ত সকলোবোৰ মানে আপোনাৰ একো প্ৰব্লেম নহয় বুলি মই নিজে পাইছোঁ দেখিছোঁ গোটেই চাওকচোন এইবোৰ কি ধুনীয়া ধুনীয়া পুতলা কিবা যোনে যি নিয়ে আৰু কাপোৰ কানি মানে গোটেইবোৰ ইয়াতে মেলা মই জীৱনৰ লাইফত প্ৰথমবাৰ দেখিছোঁ এই শংখ খামত ৱাও কি ধুনীয়া শংখ চাওঁ আহাচোন এইফালে বঢ়িয়া লৈ যাব লাগিব দেই ধুনীয়া চাওক সেইফালে ভাগৰ লাগি মানে ইয়াতে এনেকুৱা নহয় যে আপুনি একেবাৰে একেৰাহে গৈ থাকিব আপুনি ৰখিবও পাৰে ৰখি পিনে অকণমান জিৰালে আৰু ৰাস্তাই আপোনাৰ চৰ্বত দি আছে পানী দি আছে আপোনাক কোনো আপোনাৰ মানে এইটো নহয় যে আপোনাৰ বহুত ভোক লাগিলে আপুনি খাব পাৰে 10 টকাৰ পৰা আপোনাৰ ফল মূল আছে 10 টকাৰ পৰা আপোনাৰ যিমান খাব পাৰে আপুনি পেটৰে খাব পাৰে আৰু লাহে আপুনি চাই এইবোৰ গৈ থাকিলে একচুৱেলি এইবোৰ চাই গৈ থাকিলে কি হয় মাইণ্ডটো মানে ভাগৰ যেন নালাগে আপোনাৰ যদিও ভাগৰ লাগি আছে ন এইবোৰ ভাগৰ নালাগে মানে আপুনি এইবোৰ চাই গৈ থাকক আৰু আমি একদম লাহে আহিছোঁ আৰু এইটো স্পীড কেতিয়াও নাযাব কেতিয়াও আপুনি স্পীডত খোজ নাকাঢ়িব লাহে যাব যিমান পাৰে লাহে গৈ থাকিব আৰু মা কামাখ্যা দৰ্শন কৰিব আহিছে যে মায়ে আপোনাক এনেও আপুনি গমেই নাপাব যে আপুনি কেতিয়া মা কামাখ্যা দৰ্শন কৰিব গতিকে আমিও গৈ আছোঁ এতিয়া এইবোৰ চাই গৈ থাকিম আৰু নে কি কয় আপোনালোকে আহিছে যদি চাওক ধুনীয়া বহুত বিভিন্ন ধৰণৰ 10 টকাৰ পৰা আপোনাৰ 100 টকা 200 টকা আপোনাৰ এনেকৈ পাব যি বিচাৰে আপুনি তাকে পাব কিনিবও পাৰে সেইসকলে কিনি আছে চাওক মই এইবোৰ চাই গৈ আছোঁ আৰু যদি ৰিটাৰ্ণ আহোঁতে যদি কিবা কিনিব তো আৰু কিনিম আৰু গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক এণ্ডলৈকে আৰু যদি ইয়াতে কিবা ইণ্টাৰেষ্টিং আছে নহয় ইণ্টাৰেষ্টিংটো হ'বই কিবা এটা নিশ্চয় ইণ্টাৰেষ্টিং হ'ব গতিকে বন্ধুসকল আপোনালোকে চাই থাকক আৰু মোৰ ভিডিঅ'টোত যদি লাইক কমেণ্ট আৰু প্লিজ ফ'ল' কৰি দিব মোৰ পেজটো আপুনি ফ'ল' কৰিব আৰু মোৰ ইউটিউব চেনেলো আছে সেই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি দিব অ'কে
চাওক আপোনালোকে এটা বস্তু দেখিব মই বস্তু দেখিছোঁ চাওকচোন চাওক এয়া এখেতসকলক দেখিছে শিৱ আৰু পাৰ্বতী আৰু সকলোৱে তেখেতক সেৱা কৰি গুচি গৈছে এটা শিৱ আৰু পাৰ্বতী হিচাপে তেখেতে ভাবি লৈছে আৰু সেয়া কৰিছে কি ধুনীয়াকৈ সজ্জিত হিচাপে কৰিছে ন ভাল লাগিছে ইমান মৰম লাগিছে ইমান ধুনীয়াকৈ মানে সাজপাৰ পিন্ধিছে সকলোৱে সেৱা কৰিছে আৰু কিবা দিছে গুচি গৈছে যিবিলাকে মানে মাক মানে আৰু তেখেতসকলে তেখেতক মা শিৱ আৰু পাৰ্বতী হিচাপে মানি লৈ গৈ আছে কিনো এইবোৰ চাওঁ অ' আচ্ছা কিমান দাম দাদা কেনেকৈ কেনেকৈ बड़ा वाला 2000 का है उसको छोटा लीजिएगा 1500 का है बाप रे कितना बड़ा हो कितना 2000 वो 250 का এইটো নালাগে এইটো আছে বন্ধ করে দিয়া আহি পালাই কিন্তু পেলাই নি ও বিচনি কেনেকৈ হা বিচনি 10 টকাৰ বিচনি 20 টকা কৰিছে 20 টকা 5 টকা মান কি কৰিছে এজনী মহিলাগৰাকীয়ে হেৰি কৰিছে নেকি কিবা বিষ চিক আছে চাগে সেইটো জানিব পাৰে হয়নে চোৱাচোন কৈ আছে তেখেতে যে মোৰ মুখত বিষ হৈছে তো মোক হৈছে কেনেকৈ হৈছে তেখেতসকলে মানে ইয়াতে সাধু বাবা কিছুমান আছে তেখেতসকলে বিষ বেদনা সেইবোৰৰ মানে দূৰ কৰে চাগে আৰু দেই মোৰ মতে আৰু কাৰণ তেওঁ কৈ আছে আৰু যে মই শুনিছোঁ যে মোৰ বিষ আছে এইপিনে বিষ আছে মানে আপোনাৰ চব ভাল হৈ যাব এটা মানে তেখেতসকলে দৰৱো দিয়ে চাগে ফাৰ্ষ্ট টাইম দেখি আছোঁ কিবা ইউনিকটো হয় মানে কি মানে মই বুজি পোৱা নাই কথাষাৰ বাৰু এইফালে জাৰি আছে ভূত প্ৰেত আছে যদি আপুনি খেদাই দিব আপোনাৰ গাত যদি কিবা বেয়া বস্তু লাগি আছে তেখেতে খেদাই দিব এয়া চোৱা আপুনি ইয়াত এইখিনিত আপুনি গোটেইৰে এনেকুৱাই পাব যে কিবা যদি আপোনাৰ কিবা আছে দুখ আছে কিবা আছে মানে সিহঁতে তেখেতসকলে কিমান মানে ভগৱানৰ মন্ত্ৰ দিয়ে মানে তেখেতসকলে আপোনালোকক মানে সেই হেৰিবোৰ তাৰপৰা সেই হিচাপে সকলো মানুহে তাৰমানে আহি পিনে তেখেতসকলৰ আশীৰ্বাদ লৈছে বা কিছুমানে বিষ বেদনাবোৰ কৈছে তো ইমানো ভাল কৰে চাগে দেই মোৰ এইবিলাকতো মই বিশ্বাস নকৰোঁ বাৰু তথাপিও হোপ চ' হ'ব পাৰে নহয় জানো আমি আৰু গৈ থাকোঁ কাৰণ আৰু কিমান দূৰ আছে বহুত দূৰ আছে চাগে এতিয়া আৰু বেছি দূৰ নাই চাগে যিহেতু এইটো পাইছোঁ এইখিনি আৰু তো গতিকে আৰু বেছি দূৰ নাই চাগে আৰু পামেই আৰু তো গৈ থাকোঁ মানে এতিয়া কি হ'ব কোনপিনে যাব ইমান ভিৰ এতিয়া যাব দিয়া নাই নেকি আগলৈ নে ৰখাই থৈ দিছে বাৰু আমি এই শ্বৰ্টকাট ৰাস্তাটো মাৰিলোঁ এই চাওক কিমান মানুহ আছে আমি ওপৰতে এইটো শ্বৰ্টকাট হয় কিন্তু বহুত ওপৰতে এইটো কিয় হয় মানে এটা মানে ৰাজ্যলৈ যাব পাৰে যিটো একদম ওখ হয় আৰু এইটো হ'ল মানে ইমান ওখ নহয় গতিকে ইপিনে ৰখাই দিছে মানুহবোৰ কাৰণ চাগে বহুত মানুহ আহি আছে সেইটো কাৰণে আপুনি চাই লওঁ এবাৰ চাওকচোন এই চাওক আপোনালোকক মই দেখাইছোঁ ভালকৈ চেষ্টা কৰি মই ভিডিঅ'টো দেখাবলৈ চাওক কি এনেকুৱা গেটাৰত হৈছে মানে এই মানুহখিনিক মানে যাব দিয়া নাই কাৰণ হৈছে চাগে তাতে মানুহ বেছি চাগে মানুহবোৰ ওলাব দিছে ভাগ তেতিয়াহে চাগে আৰু মানুহ সোমাব দিব চাগে ইমান মানুহ আহি আছে আৰু ইমান মানুহ গৈ আছে ভাবকচোন ভাবকচোন বুজি কৰিব পাৰেনে গড মই সেই প্ৰভু ইপিনে কিমান মানুহ চাওক চবে শ্বৰ্টকাট ৰাস্তা লৈছে ওখ হয় চবে শ্বৰ্টকাট ৰাস্তা লৈছে মই সেইটো কাৰণে মই শ্বৰ্টকাট ৰাস্তাটো লৈছোঁ কাৰণ আমি যদি সোনকালে গুচি আহিব লাগিব ইমান দূৰ যাব লাগিব ইয়াৰ পৰা আপোনাক দেখুৱাব চেষ্টা কৰি চাওক কিমান মানুহ চাওক এইখিনি আচ্ছা এইখিনি ৰখাই দিছে চাওক মানে
অহা মানুহখিনি আহিব দি আছে মানে চাগে অহা মানুহ খালী হ'লে চাগে এইখিনি আকৌ যাব দিব ইয়াৰ পৰা সেইকাৰণে এইখিনি মানুহখিনি ৰখাই থৈ দিছে গতিকে আমি ভালেই কৰিলোঁ আমি সিপিন্ধি নগ'লোঁ আমি ইপিন্ধি চাওঁ গতিকে আমি ইপিন্ধি গৈ থাকোঁ কিমান দূৰ পালোঁ পৰা আমি পালোঁহি চাওঁ আমি পূৰা জেগাত পালোঁহি মানে আকৌ আমিতো যিটো চৰ্টকাট ৰাস্তাদি আহিছিলোঁ হেল্ল' আমি যিটো চৰ্টকাট ৰাস্তাদি আহিছিলোঁ সেই ৰাস্তাটো এতিয়া আমি লাইন পাতিব লগা হৈছে মই কাৰণ সেইপিন্ধি আহি আকৌ ঘূৰি আহি লাইন পাতিব লাগে ইমান দূৰ ঘূৰিব নালাগে কিন্তু লাইন পাতিছোঁ আমি এটা চৰ্টকাট ৰাস্তাদি আহি কিনে লাইনটো পাতি দিছোঁ আৰু সেইবোৰ মানুহ চাওক এতিয়া সেইবোৰ মানুহ যে আপোনাক দেখুৱাইছিলোঁ সেইবোৰ মানে এতিয়াও তাতে আছে যোৱা একো নাই এতিয়া এই লাইনটো আপুনি ৰখি আছোঁ কিমান দূৰ হয় নাজানো আৰু এইটো বেছি দূৰ নাই আমি মাৰকামৰ ওপৰ অলৰেডি পালোঁহিয়ে খালি মাৰকামৰ পাবলৈ কাৰণে আৰু বেছি দূৰ নাই চাওক তেনেকুৱা মানুহ আপোনালোকক মই কৈছিলোঁ নে এইটো ইউনিক হ'ব ইউনিকটো সদায় হয় বাৰু এইটো লগতে কিছুমানে ক'ব কি সদায় হৈয়ে থাকে এইটো প্ৰতি বছৰে আমি পাওঁ কিন্তু আমি প্ৰতি বছৰে পাওঁৱে কিন্তু এই বছৰ টোটেলি বেলেগ হয় আপোনালোকক মই কৈ আছোঁ যে এই বছৰ টোটেলি বেলেগ হয় টোটেলি চেঞ্জ কৰি দিছে মানে ধৰি লওক আপুনি যদি ইপিন্ধি আহিছে আপুনি লাইন পাতিবই লাগিব আৰু বহুত ঠেলা হেঁচা কোনো কাকো নাচায় আপোনাৰ ঠেলি হেঁচি হ'লেও যাব কিন্তু চাওক তেনেকুৱা মানে এটা ৰখি থাকিব লগা হৈছে চাওক ফাৰ্ষ্ট মানুহখিনি সেইখিনি মানুহক আকৌ উলিয়াব দিছে কৈছে সিহঁতে ক'লে যে বহুত মানুহ আছে সেইখিনি মানুহখিনি ওলাব দি আছে তেতিয়াহে আমি যাব পাৰিম চাওক ভাবক আপুনি এতিয়া মা কামাখ্যা দৰ্শন কৰিলোঁ অলৰেডি হ'ল আৰু মা কামাখ্যা দৰ্শন কৰিলোঁ আৰু এতিয়া আমি ঘূৰিব লাগিব কাৰণ ইয়াতে কৈছে যে জোতা খুলিব লাগিব আৰু জোতা যদি খোলে আপুনি নহয় এটা কথা আকৌ জোতা খুলিলে আপুনি নাপায় আৰু জোতা ক'ত যাব ঠিক নাই মোৰ জোতা চোতা সেইকাৰণে পিন্ধিলোঁ ঘূৰিলোঁ এই চাওক অকস্মাত চাওক এজন মানুহ প্ৰেছাৰ উঠিছিল প্ৰেছাৰ উঠি কি হৈছে চাওক মই আপোনাক দেখাইছোঁ চাওক এজন মানুহ মানে প্ৰেছাৰ উঠি দেখোন অকস্মাত বোলে প্ৰেছাৰ উঠি পেলাই অৱস্থা নোহোৱা হৈছে ইয়াতে জুচ দিছে এটা জুচ খাই লওঁ কাৰণ বহুত দূৰ আহিলোঁ মা কামাখ্যা দৰ্শনো হ'ল আৰু এন্ধাৰ হৈ গ'ল এতিয়া আমি ঘৰ যাব লাগিব কাৰণ আকৌ আমি সেই একেই ৰাস্তা দি আকৌ ইমান দূৰ যাব লাগিব খাই লওঁ খাই লৈ কিনে অলপমান শীতল পৰক এইটো স্কচ হয় অৰেঞ্জ আমি আহি তল পালোঁ এতিয়াও মানুহ ইমান হৈছে 8টা বাজিছে 8টা বজাত 7:30 বাজিছে 7:30 কিমান মানুহ এতিয়াও লাইন পাতি আছে মানে আমি গৈ মেলি দৰ্শন কৰি আহিলোঁ এতিয়াও ইমান মানুহ মানে দৰ্শন কৰিবলৈ গৈয়ে আছে ভাবি চাওক এনেকুৱা মা কামাখ্যা বুলি ক'লে তেনেকুৱা এটা মানে ভিতৰৰ পৰা এটা হেৰি শক্তি আহে এনেকুৱা হৈছে মা কামাখ্যা সেইটো কাৰণে কোৱা হয় চাওকচোন এনেকুৱা মানুহ এতিয়াও গৈ আছে কিন্তু আমি আহি আছোঁ কাৰণ আমাৰ হৈ গ'ল যিহেতু কাৰণ ইমান দেৰি তাত থাকিব নোৱাৰি দূৰৰ পৰা আমি দৰ্শন কৰিলোঁ কাৰণ ইমান ভিৰত আৰু যাব নোৱাৰে কাৰণ জোতা যদি খুলি দিয়ে গ'ল নহয় আপোনাৰ চবতকৈ ডাঙৰ কথা হৈছে আমি জোতা খুলি দিলোঁ জোতা খুলি দিয়া পাছত জোতাবোৰ মোৰ লগৰ যিজন লগত আহিছে মোৰ দুজনৰ কি হ'ল মানে তাৰ জোতাযোৰ পেলাই দিছে মানে য'তে ত'তে পেলাই দিছে মানে আপুনি বিচাৰি ফুৰিব লাগিব মানে এপাত জোতা বিচাৰি লাষ্টত গৈ পালোঁ কেনেকৈ নহ'লে যদি সেই জোতাযোৰ নাপালোঁ হয় আমি এনেকৈ খোজকাঢ়ি আহিব লগা হ'ল হয় বুলি ভাবিছোঁ সেই খালী ভৰিয়ে খোজকাঢ়ি আহিব লগা হ'ল হয় গতিকে মই পৰাপক্ষত চাগে জোতা নিপিন্ধাই কি কৈছে ব্লাৰ হৈছে হা চলা আছে এনে আৰু লাখটকীয়া চশমা দেখিছিলা
ऐसा तो दूसरा कलर देखो तो ले लो। हाँ ए रुकिए ना आ जाओ। ओ रुकिए ना बाबू itu sang ले 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 white oh itu kah hah 1.5 toka boleh muna mo siya na 20 rupees का है 20 টাকা दो 20 টাকা दो habis ko na may photo ka पहन के चलो baba हां photo ka 20 টাকা দিও হ্যাঁ ভাল লাগিছে बढ़िया 20 টাকা taketo kali lom na kali lom দিছি হ্যাঁ কালি লম কি ব্লাৰ কৰিছা কবা কি কৰিছা এনেকৈ হৈছে কি কৰিছা না এনেকৈ হৈছে kalilong আজি গৈ পেলাই ঘূৰি আহোনে ঠিক আজি গৈ পেলাই ঘূৰি আহোনে ঠিক kalilong আইচক্ৰীম খাবা আইচক্ৰীম গুগল পে নাই ন ভাল খোলা খং উঠি আছে কি হয়েছে সব কি হয় খালো নেকি রাজস্থানী খালো এটা কি লেজার লাইট রাখি দেব কেনেকে হেৰি খাৰো শংখ খাৰো नंका ओरिजिनल लीजिएगा यहाँ 150 का बढ़िया लीजिएगा यहाँ हाँ सब ओरिजिनल सब पका हुआ शंकर फिर लाइट पका हुआ शंकर सब ओरिजिनल शंकर ছোৱালী চাই আছা নেকি হ'ব দিয়া মই ওচৰতে আছোঁ পিছত চাবা ছোৱালী কালি চাবা কালি অকলে আছোঁ এইটো ভাল লাগিছে দামটো বহুত হৈছে বিক্ৰী বাটা কেনেকুৱা सब ओरिजिनल शंकर বিক্ৰী বাটা কেনেকুৱা नहीं बाजार में নাই ন वाला लगाने हाँ वो तो है बार बार भी लगा दुकानों में लगाते हैं जैसे बोलते आ रहा फिर डाले Welcome to Kamakhya Ma. Kamakhya Maiki বোলে Kamakhya Ma কি মাইকি নহয় নাজানে হয়নে নহয় Kamakhya Maiki নেকি Kamakhya Ma কি দেখিছানে এইবিলাক কি পানী বুলি ভাবিছা সমুদ্ৰ হয় গম পাইছানে মাৰ মন্দিৰত যাব চাওক এনেকুৱা চাওক সৰু পানী আহিব নহ'লে চাওক গোটেই পানী এলাম আমি মোটা ফাইনেলি আমি ওলাই আহিলোঁ আৰু আমি লাষ্টল পালোহি এয়া চাওক গেট হয় এইখিনিৰ পৰা আমি গৈছিলোঁ এতিয়া আমি ইমানবোৰ মানুহ এতিয়া গৈ আছে চাওক মই মানে ঘামি জামি কিবা হৈ গৈছে ভাগৰ লাগি আছে গৈছে এতিয়া আমি ঘৰমুৱা হওঁ কাৰণ ইয়াতে এতিয়াও মানুহবোৰ গৈ আছে চাওকচোন আপোনালোকে এই চাওক এইফালে চাওক
মানে কেনেকুৱা মানুহ হ'ব পাৰে। এতিয়া আমি গাড়ীখন ওলাওঁ, চাওক আমি গাড়ীখন ইয়াতে থৈ দিছোঁ আৰু সকলো ইয়াতে থৈ দিছে। আজি কেনেকুৱা ধূলি পৰিছে, কাৰণ ইমান ধূলি হৈছে মানে গাড়ী ইমান জাম হৈ গৈছে। কেনেকৈ গাড়ীখন ৰাখিবৰ কাৰণে আমি কেনেবাকৈহে পাইছোঁ গাড়ীখন ৰাখিব। জানো চাওক ইমান গাড়ী চাওক, এইবোৰ জামবোৰ গোটেই জাম। এতিয়া আমি যাব নোৱাৰোঁ, সিটো পাৰিছোঁ আপোনাৰ গোটেই চাওক কেনেকুৱা জাম। এতিয়া আমি যাওঁতে লাগিব লেঠা, কাৰণ ইমান দূৰ আপোনাৰ হেৰিলৈকে আমাৰ জাম লাগিব। চাওক এইবোৰ চাওক আমি গৈ আছোঁ, চাওক বুঢ়ী কিমান বয়সস্থবোৰ আহিছে চাওক। এইবোৰ ৰাস্তাই এতিয়া ওলাই আহিছে, যিবোৰ ওলাইছে এতিয়া যাব ধৰিছে আৰু গৈও আছে। চাওক ৰাস্তাই কেনেকুৱা মানুহে এই সকলোবোৰ মানে মানুহ এতিয়া গৈ থাকিব, এনেকৈ গৈ থাকিব। দেখিছেনে কেনেকুৱা জাম হৈ আছে। হেল্ল' বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু নিশ্চয় যদি আপুনি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মোৰ ইউটিউব চেনেল হয়, মোৰ ইউটিউব চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব পাৰিছে। মোৰ লিংক দি আছে তলত, ছাবস্ক্ৰাইব কৰি দিব। আৰু চিধা আমি এতিয়া আমাৰ ইমান জাম নাই, চিধা যাম ঘৰলৈ গৈ আছোঁ। বহুত টায়াৰ্ড হৈছোঁ, গৈ আছোঁ। গতিকে আপোনালোকে চাই থাকক মোৰ চেনেল আৰু মোৰ ফেচবুক পেজটো লাইক কৰি দিব, ফ'ল' কৰি দিব। ধন্যবাদ। আৰু নেক্সট ভিডিঅ'লৈ আপোনালোকে এটা নতুন কিবা এটা লৈ আহিম, কাৰণ মই যিহেতু ব্লগ বনাই ভাল পাওঁ ট্ৰেভেলছ আৰু ফুডৰ। গতিকে আপোনালোকে চাই থাকক মোৰ চেনেলটো আৰু প্লিজ মোক আগুৱাই নিয়াত সহায় কৰক। আপোনালোকৰ অকণমান সহানুভূতি, আপোনালোকৰ মৰমে মোক আৰু বহুতো সহানুভূতি দিব আৰু মোৰ বেলেগ নতুন কিবা এটা আনিব পাৰোঁ। তাৰ আপোনালোকে মোক সহায় কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰিব নাপাহৰিব। এতিয়া এইখিনি আমি আহি পালোঁ। এইখিনি হ'ল আপোনাৰ কটন কলেজৰ ওচৰত যিবোৰ পিজ্জা থাকে, পিজ্জা খাই লওঁ আৰু পিজ্জা ঘৰলৈ লৈ যাওঁ। বহুত টায়াৰ্ড হৈছোঁ আৰু বেছি আপোনাক কথা নাপাতোঁ মই। গতিকে মই সেইটোৱে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ'ৰ কাৰণে মই আপোনালোকক আহি আছোঁ নতুনকৈ আৰু বেলেগতকৈ বেলেগ আনি আছোঁ। গতিকে আপোনালোকে চাই থাকক। এণ্ড থেংক ইউ এণ্ড ধন্যবাদ। আৰু ইয়াৰ পৰা যদি কিবা জানিব পাইছে মোক কমেণ্ট কৰিব পাৰে। ধন্যবাদ। বাই বাই।